মই জানো এই বেহু ভেদ কৰিবলৈ তুমি ভালদৰে জানা, গতিকে সখী ও এই বেহু ভেদ কৰা ও তুমি ও সখী ও এই বেহু ভেদ কৰা তুমি ও তুমি বিনে আমার পক্ষ, তুমি বিনে আমার পক্ষ সূর্য ধর মুখে শুনি হয়েছে কব মিশ্রি কি হারি করায় ও মিশ্রি কি হারি করায় কি কলা সখী সখীও তুমিতো এইটো বৰ ডাঙৰ উদ্দেশ্যলৈ মোৰ ওচৰলৈ আহিলা, কিন্তু শুনা সখী মই তোমাক এইটো ক্ষেত্ৰত সম্পূৰ্ণভাৱে তোমাক মই সহায় কৰিব নোৱাৰিম। তথাপি শুনা সখী, আজি যুদ্ধৰ সপ্তম দিন, গতিকে ও কৰ্ণই বোলে শুনা সখী মোহৰ বচন তোমাক শুনা দিয়া মই তোমাক কিয় এইটো ক্ষেত্ৰত সম্পূৰ্ণভাৱে মই তোমাক সহায় কৰিব নোৱাৰিম বুলি কৈছো জানা। এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ পূৰ্বতে পিতামহৰ আগে মই কৰিছিল আৰু যেতিয়ালৈ কুৰুক্ষেত্ৰৰ যুদ্ধ থাকিব তেওঁ থকালৈকে যুদ্ধ নকৰ গমন, তেওঁ থকালৈকে যুদ্ধ নকৰ গমন।
বীর বৃষকে তোমার পুত্রই বেঘুর ভেদ জানে কি গুয়া কথা শুনি দুর্যোধনের ও আনন্দ মিলা এ কথা শুনি দুর্যোধনের আনন্দ মিলা এ কর্ণক চাহিয়া পাছে ও কর্ণক চাহিয়া পাছে তোমার পুত্রই এই বেহুর ভেদ জানে কি কোৱা তুমি বিশ্বাস কৰিবা এই কথাটো গম পোৱাৰ পিছত মোৰ চকুত টোপনি নোহোৱা হৈ গৈছে আৰু সেই ভাবি পেলাই মই তোমাৰ ওচৰলৈ আহিলো আৰু তোমাৰ ওচৰলৈ আহি পেলাই গম পালো যে তোমাৰ পুত্ৰই এই বেহুৰ ভেদ জানে মোৰ নব কিহৰ চিন্তা সখী এই শীঘ্ৰ কৰি তোমাৰ পুত্ৰ মাতা এটি ও লৈ যাও তোমার পুত্র ও লৈ যাও তোমার পুত্র দুর্যোধনের মুখে শুনি এতে অবসান দুর্যোধনের মুখে শুনি এতে অবসান ও পুত্র বৃষ কেন পাতি পুত্র বৃষ কেন পাতি বাসা বৃষ কেন বৃষ কেন ওই বুপা বুপাৱে এইফালে চাচোন চাও এইটোৰ ইয়াৰ তাৱৈ আহিছে তোৰ তাৱৈ এটা বৰ ডাঙৰ উদ্দেশ্যলৈ মোৰ ওচৰলৈ আহিছে কিয় আহিছে মই তোক কওঁ শুন পাছাও ও পুত্ৰৰ মুখ চাই পুত্ৰৰ মুখ চাই ও কহে কৰ্ণ বীৰে
বিপদে বাঁচাও মই কি অবস্থা জানা তুই তো নিজেই জানো ও বিপদে আপদে পাও দুর্যোধনক মই ও বিপদে আপদে পাও দুর্যোধনক মই আৰু সেইভাবে ও উদ্ধার কৰি আন বাঁচা ও উদ্ধার কৰি আন বাঁচা বাঁচা বৃষকে তইতো নিজেই গম পাও ও তেওঁৰ বাবে অংগৰাজ্যৰ ও ৰজা হলো গতিকে তেওঁ উদ্ধার কৰিলে ও ঋণ মুক্ত হম আমি ঋণ মুক্ত হম ও ঋণ মুক্ত হম এতিয়া চাওক আৰু তাৰ পিছত বৃষসেনে প্ৰণাম জনাই পিতৃক চাই কৈছিল পিতাও ও পিতা তুমি চিন্তা নকৰিবা বৃষসেনে বোলে মৰমৰ পিতা তুমি মোহর বচন তোমার দেখে তাওই দুর্যোধন রক্ষা করিম বিপদ কাল রক্ষা করিম বিপদ কাল যুদ্ধ কৰিম পাণ্ডৱৰ লগত যুঁজি যাম মই তোমাৰ দেশত আৰু তাৰ পিছত বৃষসেনে মাতৃবৃষাৰীৰ ওচৰলৈ যায় মাতৃবৃষাৰীৰ ওচৰলৈ যায় প্ৰণাম জনাই কৈছে আই
আয়ো ও সোনা সোনা কি অবস্থা জানা গরুর বেহু কাজে ধর্ম দুধৃতি গরুর বেহু কাজে ধর্ম দুধৃতি আর আমার তাওই দুর্যোধন কি কলি বাচ্চা তুই পিতৃ দেখে যুদ্ধ ক্ষেত্রে যাবি যাতে হলে কিন্তু বাচ্চাও তুই এটা কথা মনত রাখিবি দে বাচ্চা যুদ্ধ ক্ষেত্রে যাই তই প্ৰথমতে গৈ এবাৰ প্ৰভু কৃষ্ণক সেৱা কৰিবি মই কিয় কৈছো জানা বাচ্চা তেওঁৱে হৈছে এই জগতৰ পতি ও এহি বুলি মাতৃয়ে ও পুত্ৰকে নয় এহি বুলি মাতৃয়ে পুত্ৰকে নয় ও হ'ব আই হ'ব তুমি একো চিন্তা নকৰিবা ও হ'ব বুলি পুত্ৰ মই আহিলো আই ও হ'ব বুলি পুত্ৰ এই ৰণ সাজে ৰণভূমি প্ৰৱেশ সন্মুখতে ভীমসেনক ভীমকে বৃক্ষকে ক্ৰোধত জ্বলি গদাই দুয়োজনে ও
সেইফালে চোৱা এই ভীম আৰু এই বৃষকেনৰ তাণ্ডৱ চোৱা ও কৃষ্ণই বোলে সমাজ তুমি কিনো আছা নহলে ও ভীমকে নিধন হব ইহাৰ হাত ও ভীমকে নিধন হব ইহাৰ হাত সত্য কৰি কলো মই এতিয়া চাওক আৰু তাৰ পিছত এই কথা শুনি অৰ্জুন বীৰ ৰৈ নাথাকিলা মহাক্রোধে অর্জুন বীরের মহাক্রোধে অর্জুন ও করঘাতে ও বৃক্ষকে ও ধরিয়া লগে লগে ও বদলে ভেবেছে ওই পার 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 ও কুমারী বেলা আৰু তাৰ পিছত সেই ভীম খেলৰ গলাৰ প্ৰহাৰ সহিব নোৱাৰি কান্দি বৃষকেনে ভীমৰ মুখলৈ চাই কৈছিল খুৰা অ খুৰা ও নামাৰিবা প্রহার করা তুমি প্রিয় অস্ত্র প্রহার করা তুমি আর বলে পুনরায় প্রভু কৃষ্ণ আগে তুমি সেইফালে চোৱা এই বৃক্ষখেনক নিধন কৰা উচিত সময়
কৰা প্ৰহাৰ কৰা নকৰি পলম নকৰি পলম নকৰি পলম और तार पिस्तौल मैं कथा बोली ओ जुलबीर रोई ना থাকা আর এইবার এই প্রভু কৃষ্ণর আদেশ মতে এইবার অর্জুন বীরে পিস্তল और बड़ा पड़ता ধর নিয়ম জানো ধর নিয়ম ভোজন সর্বল শ্রেষ্ঠ কৃষ্ণ নিজকে ভাবি সর্বল শ্রেষ্ঠ কৃষ্ণ নিজকে ভাবি কি শ্রেষ্ঠ কৃষ্ণর কর্ম
হরে ও মহালইছা আর আম ভালে হরে এ হব দৃশ্য সহদেৱে দেখিয়া এ হব দৃশ্য সহদেৱে দেখিয়া আৰু যদি কলে সহদেৱে ৰথৰ পৰা নামি ও হাতে কফুল লয় হাতে কফুল লয় এ মহাক্রোধে সেই ফুলেৰে প্রহার করিল ভূমির মাঝে রণভূমির মাঝে তোমার কৌরবর বহিতে আহু কুরুক্ষেত্রে তোমার দেখে কৌরবর বহিতে ও আহু কুরুক্ষেত্রে
আনফালে ও হেমকালে দুর্যোধন উপস্থিত হইয়া বাবুকল এইবেলে কথা খুড়া যদি বেয়া নাপায় মই অনুৰোধ কৰিছো অকণমান দেৰিকে অলপ নাছে হয় তাকেতো মানে কথাটো কি হ'ল নামৰ মাজত চাহ বন্ধ কৰিব পৰা পাঠক হ'ব পৰা নাই এতিয়ালৈ মানে মানুহখিনি ইমান ধুনীয়াকৈ নামটো শুনি আছে মানে চাহটো দিলে মানে হাল্লা হৈ যাব কোনে একো বুজি নাপাব বিচাৰিছিলে মানে কথাতে আছে বোলে চকাল নষ্ট কৰে হাঁহে আৰু নাম নষ্ট কৰে চাহে বিশ্বাস নহয় বেয়া নহ'ব কোনে আৰু আনফালে হেমকালে দুৰ্যোধন উপস্থিত হইয়া হেমকালে দুৰ্যোধন উপস্থিত হইয়া বৃক্ষকেনৰ দৃশ্য দেখি বৃক্ষকেনৰ দৃশ্য দেখি বৃক্ষকেনক চাই পাছে বীৰ দুৰ্যোধন দুখ মনে দুৰ্যোধনে দুখ মনে দুৰ্যোধনে বাছা বৃক্ষকেন ও দুর্যোধনে ভুলে বাণী ও বৃক্ষকেন বাচ্চা বৃক্ষকেন ও কি হইলা তোহর বিলাই বৃক্ষকে কি হইলা তোহর বিলাই কি হইলা তোহর বিলাই বাঁচাও ও মোক ৰক্ষা কৰিব ও আহিলি তই কুৰুক্ষেত্ৰে আৰু আজি তই দেখোন যাবি যাব और बसा बृक्षकेन ओ तुर पितृ कर्ण काली ओ बुझाब केने कई मरिया ओ तुर पितृ कर्ण काली ओ बुझाब केने कई मरिया
বাচ্চা বৃক্ষকের ও চিন্তা নকৰিবি বাচ্চা ও কথা দিলাম আৰু মই এতিয়াই বৈদ্যুতিক মাতি নিৰাময় কৰিম নিৰাময় কৰিম এতে অৱচন শুনি বীৰ বৃক্ষকে এতে অৱচন শুনি বীৰ বৃক্ষকে কেতাই বৃক্ষক কেতাই বৃক্ষক তাই দুৰ্যোধন তাই দুৰ্যোধন ও দুৰ্যোধন চাই ও বৃক্ষকে শুনা তই মহুৰব এই সংসাৰতে অধৰ মই বেৰিছে ৰক্ষকে হৈছে ভৈক্ষ ৰক্ষকে হৈছে ভৈক্ষ ও তাই দুৰ্যোধন ও ভুললো বুজিবা পিতাৰ কথা মতে যুদ্ধলৈ আহিলা আৰু যুদ্ধ ক্ষেত্ৰলৈ আহি তোমাক উদ্ধাৰ কৰিব অদুৱাৰী লজানাম অদুৱাৰী লজানাম অদুৱাৰী লজানাম তাই দুৰ্যোধন নোৱাৰিলো তোমাক যেন ৰক্ষা কৰিবলৈ মই বিদায় দিয়া যাম মই মাতৃৰ কাষলৈ জীৱনৰ শেষ মুহূৰ্তত জিৰণি লম মই মাতৃৰ কোলাই তাই দুৰ্যোধন জীৱনৰ শেষ মুহূৰ্তত জিৰণি লম মই মাতৃৰ কোলাই এই বুলি বৃক্ষকে অৰৈলা আৰু কেৰল হৈ পৰা ও সুচৰি মাতৃৰ কাষলৈ আগমন মোরে ও সেলে হরা
গুরুকে চরণ গুরুকে চরণ ও
মই চাগে আৰু বেছি সময় জীয়াই নাথাকিব তুমি মোক কিয় পঠাইছিলা এই কুৰুক্ষেত্ৰৰ এই পাণ্ডুৰ পুত্ৰই মই নিৰাশ হৈ থকাৰ পিছত মোক বাৰে বাৰে প্ৰহাৰ কৰিছে মোৰ ভয় কয় বিষাইছে মই মৰি যোৱাৰ পিছত তুমি দুখ নকৰিবা তুমি এটা কাম কৰিবা কি কাম জানা একেডাল বাহৰে মগৰ কপালীৰ কামি চাৰিজন মানুহে তুলি নিবা চাৰিজন মানুহে তুলি নিবা নৈ ঘাটলৈ বুলি মোৰায় নৈ ঘাটলৈ বুলি মাটি তুলসীৰ তলতে চাকি জ্বলাবা তুলসীৰ তলতে চাকি জ্বলাবা মোৰ মুক্তি হওক বুলি মোৰা মোর মুক্তি এই বুলি বিকশে অধলীয়া মাতৃৰ কোলা দেখি অজিয়নতে
বৃক্ষখনে ও জীৱনতে পুত্র বলি মাতৃ ও কান্দি বেলা कोई तो गुसी गोइली बासा ओ बासा साया रे मोली ओ मामूली माते मार ओ बासा जुराओगी यही बोले भिखारिया कांद गेला ओ गिला कांद गेला गेला ओ अपन बोले এতিয়া চাওক আৰু আনফালে বৰ নবীৰে শুনিব পালে আৰে এয়া কোন নারীর কন্দন বাৰু কোনে বাৰু কান্দে সেই নারী নাই এ নারীর কন্দন শুনি কর নাই রই না থাকিলা এ নারীর কন্দন শুনি কর নাই রই না থাকিলা ও হেমকালে হেহিসানে আৰু করোনাবে আহি দেখা পালে চেচেরে লুতুরি পুতুরি হই ও পরি আছে বিককে ও মাতৃর ও কি হল বলি পুত্র
হৈ থকাৰ পিছতো বাৰে বাৰে প্ৰহাৰ কৰি হত্যা কৰিলে নাই 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 অসম্ভৱ 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 কি বুলি কৰ্ণবীৰে মহাক্ৰোধ কৰি ভাগ্যক দিয়ে কৰ্ণবীৰে ভাগ্যক দিয়ে কৰ্ণবীৰে বাচ্চা বৃক্ষকে ও মোরা পুত্র ও মোরা পুত্র সুই গলি জমর ঠাই ও মোর কালাতে গলি জমর কহিবে লাগিলা আজি তোক যেনেকৈ সেই পাণ্ডুৰটিৰ পুত্ৰই তই নিৰস্ত হৈ থকাৰ পিছতো তোক বাৰে বাৰে প্ৰহাৰ কৰি হত্যা কৰিলে আজি সন্ধ্যে ময়ো কৰিলো পণ এদিন নহয় এদিন ময়ো সেই অৰ্জুন পুত্ৰ হৰিম নিধন ও ভাষা বিকশন এদিন নহয় এদিন ময়ো সেই অৰ্জুন পুত্ৰ হৰিম নিধন কৰ্ণৰ প্ৰতিজ্ঞা এই বুলি ও কৰ্ণবীৰে ও প্ৰতিজ্ঞা সঙ্গে কর্ণ
অৰ্জুন পুত্ৰ অভিমন্যু অনিধন সপ্তৰথীৰ সংগে কৰ্ণ অৰ্জুন পুত্ৰ অভিমন্যু অনিধন কৃষ্ণ এতিয়া চাতুৰি বাবাৰ মতত দেৱস্বৰৰ আজি এই পবিত্ৰ স্থলীত উপস্থিত হোৱা বাপ তথা মাতৃসকল পুনৰবাৰ আপোনালোকলৈ প্ৰণিপাত জনাইছো আচলতে ইমান ধুনীয়া এটা